আসসালামু আলাইকুম বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম IRCTC ৰেলৱে এপটোৰ জৰিয়তে কিদৰে আপুনি আপোনাৰ ৰেলৱে টিকেট বুকিং কৰিব পাৰে, আৰু ই অতিকে সহজ। উইদিন 1 মিনিটত আপুনি আপোনাৰ ৰেলৱে টিকেটটো বুক কৰিব পাৰিব। গতিকে বন্ধুসকল, আহক আগবাঢ়ো। Wish we can turn back time to the prophets' day when we were all just one in unity, but now we're spread out. Wish we can turn back time. প্ৰথমতে আপুনি IRCTC ৰেলৱে এপটো, ৰেলৱে কানেক্ট এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। মোৰ অলৰেডি ডাউনলোড আছে, গতিকে মই অ'পেন কৰিলোঁ আৰু ট্ৰেইন টিকেটত গ'লোঁ। আৰু মোৰ অলৰেডি এটা একাউণ্ট আছে, গতিকে মই আজি নতুন একাউণ্ট কেনেকৈ খোলে দেখাম। তাৰপৰা চেঞ্জ এণ্ড ৰেজিষ্টাৰ ইউজাৰত ক্লিক কৰিব আৰু তাৰপিছত গৈ ৰেজিষ্টাৰত ক্লিক কৰিব। এতিয়া ৰেজিষ্টাৰত গৈ আপুনি আপোনাৰ ইউজাৰ নেম তাৰপিছত পাছৱৰ্ড দিব লাগিব। যিকোনো এটা পাছৱৰ্ড চুজ কৰি ল'ব পাৰে আপুনি। তাৰপিছত আপুনি আপোনাৰ নামটো দিলে, ফাৰ্ষ্ট নেমত সিদ্ধাৰ্থ, ছেকেণ্ড নামত শইকীয়া। তাৰপিছত আমি ডেট অফ বাৰ্থত গৈ পেলাই নিজৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ম। তাৰপিছত আমি মোবাইল নম্বৰটো টাইপ কৰিম। তাৰপিছত আমি ইমেইল আইডিটো দিম আমাৰ। তাৰপিছত নেক্সট ভেলিডেশ্যনত ক্লিক কৰিছোঁ, কাৰণ মোৰ কিবা ভুল হৈ আছে। গতিকে ভুলত কৈছে পাছৱৰ্ডটো মোৰ ঠিক হোৱা নাই, আকৌ এবাৰ এটা বেলেগ এটা পাছৱৰ্ড দি চাম। গতিকে আৰু এটা পাছৱৰ্ড দি চাম। পাছৱৰ্ড শুড হেভ এলফাবেটছ এণ্ড নাম্বাৰছ অনলি। গতিকে আমি তাত অকল আলফাবেটছ আৰু নাম্বাৰহে দিব লাগিব। তাৰ এটা চেম্পল মই আপোনাক ইয়াত তলত লিখি দিছোঁ, ভিডিঅ'ত চাব পাৰে। আমাৰ পাছৱৰ্ড একচেপ্ট হৈ গৈছে। এতিয়া কিন্তু ইউজাৰ নেমটো একচেপ্ট হোৱা নাই। ইউজাৰ নেমটো অলপ এডিট কৰি দিলোঁ, একচেপ্ট হৈ গ'ল। এতিয়া মই নেশ্যনেলিটি চিলেক্ট কৰিলোঁ। তাৰপিছত মোৰ স্কুলৰ ফাৰ্ষ্ট নেম কি আছে, ফাৰ্ষ্ট স্কুলখনৰ নাম কি আছিলে, এইটো মই এটা চিকিউৰিটি কুৱেশ্যন দি দিম ইয়াত। তাৰপিছত অকুপেশ্যন চিলেক্ট কৰিম, মই কি কাম কৰোঁ। তাৰপিছত মই নিজৰ মেৰিটেল ষ্টেটাছ চিলেক্ট কৰি এড্ৰেছত যাম। এড্ৰেছৰ ফুল ডিটেইলছ আমি ইয়াত ফিল আপ কৰিব লাগিব। চিলেক্ট কাণ্ট্ৰি ইণ্ডিয়া চিলেক্ট কৰি পিনক'ডটোত মাৰি দিম। তাৰপিছত চিটি শোণিতপুৰ চিলেক্ট কৰি পোষ্ট অফিচ কছাৰীগাঁও চিলেক্ট কৰিম। তাৰপিছত ফোন নম্বৰটো আকৌ এবাৰ দি দিম। তাৰপিছত মোৰ নম্বৰ অলৰেডি ছাকচেছফুলি ৰেজিষ্টাৰ্ড হৈ গৈছে। এয়া মোৰ মোবাইলত এটা OTP আহিব আৰু ইমেইলতো এটা OTP আহিব। OTPত মই ভেৰিফাই কৰিব লাগিব। ইমেইলত OTP আহিছে, আপুনি দেখিবলৈ পাইছে। এতিয়া মোৰ একাউণ্টটো আগতে লগ ইন কৰি ল'ম। লগ ইন কৰাৰ পাছত মই এতিয়া ভেৰিফাই কৰিব লাগিব। মোৰ মোবাইলত যিটো OTP আহিছে সেইটো টাইপ কৰিব লাগিব। তাৰপিছত ইমেইলত যিটো OTP আহিছে, ইমেইলটো খুলিম। তাৰপিছত ইমেইলত যিটো OTP আহিছে সেইটো আমি ক্লিক ইয়াত টাইপ কৰি দিম। তাৰপিছত ভেৰিফাই ইউজাৰ কৰাৰ লগে লগে মোৰ লগ ইন ছাকচেছফুল হৈ গ'ল। আকৌ এবাৰ লগ ইন কৰিব লাগিব মই মোৰ ID আৰু পাছৱৰ্ড দি পেলাই। তাৰপিছত এটা পিন ৰাখিব লাগিব। আপুনি যিকোনো পিন ৰাখিব পাৰে। মই এটা পিন ৰাখি দিছোঁ 1 2 3 4। দুবাৰ টাইপ কৰি পেলাই পিনটো ছেট কৰি ল'ব পাৰে। এতিয়া আমি যিকোনো ধৰণৰ টিকেট উইদিন 1 মিনিটত কাটিব পাৰিম। মই আপোনালোকক গুৱাহাটী টু লখিমপুৰ এটা টিকেট কাটি দেখুৱাই আছোঁ। 19 অক্টোবৰ টিকেট, শ্লিপাৰ ক্লাছত, এভেইলেবল 285। তাৰপিছত ইয়াত মই এড পেচেঞ্জাৰ কৰি মোৰ নামটো মাৰি দিম। মোৰ বয়স টাইপ কৰিম, মই মেইল নে ফিমেল টাইপ কৰিম। তাৰপিছত বুক টিকেটত ক্লিক কৰিলে তাৰপিছত কেপচাটো টাইপ কৰিব লাগিব। কেপচা টাইপ কৰাৰ লগে লগে মই ৱালেট চুজ কৰিব পাৰোঁ, বা নেট বেংকিঙৰ থ্ৰুদি চুজ কৰিব পাৰোঁ, বা পে অন ডেলিভাৰী দি চুজ কৰিব পাৰোঁ। মই নেট বেংকিং বা পেটিএম দি পেমেণ্ট কৰিম, গতিকে মই নেট বেংকিঙত চিলেক্ট কৰি পেটিএমত চিলেক্ট কৰিম। তাৰপিছত পে 215 মাৰি
এয়া পেটিএম খুলি যাব আপোনাৰ যেটো পেটিএম নাম্বাৰ আছে সেইটো দি দিব ইয়াত পেটিএম নাম্বাৰ দিয়াৰ লগে লগে এটা ওটিপি আহিব এই নম্বৰটোত এই ওটিপিটো আপুনি ইয়াত টাইপ কৰিব লাগিব আৰু টাইপ কৰাৰ লগে লগে যদি আপোনাৰ পেটিএমত যিমান পইচা আছে ধৰক 215 টকাৰ টিকেট 215 টকাই আছে তেনে লগে লগে কাটি যাব আৰু যদি নাই আপুনি আকৌ আপোনাৰ বেংকৰ কাৰ্ড ইউজ কৰি পে কৰিব লাগিব আৰু পে কৰাৰ লগে লগে আপোনাৰ টিকেটটো হৈ যাব গতিকে বন্ধুসকল আপোনালোকে গম পালে কিদৰে অনলাইন টিকেট কাটিব পাৰি উইদিন 1 মিনিটত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি এনেকুৱা ধৰণৰ টিপছ আৰু ট্ৰিক্সৰ বাবে আপোনাৰ ভিডিঅ' লাগে তেন্তে আমাক তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ' যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ